এই মানুহটোৱে মোক ভাজা পিঠা হৈ কেনে মাৰিব খুজিছে আজি 7 দিন মানে জিলপি আনছে খাইছোঁ ভাল লাগছে অলপ বুজি বেলেগ ভায়া গান্ধী হাসি আবার আঁকেই মন্দিরু মোৰ এইটো বৰডেকা মই এইটো সদ্যাকা মই বৰডেকা মই ৰজা ই প্ৰজা এতিয়া একদিন মোক ভালকা খাব মাতি হ'ল টেনশ্যনত পৰিলি হ'ল ঘৰত টেনশ্যন নহয় যাৰ এতিয়া এটা সিদ্ধান্ত কৰিছোঁ কি জানা চলিক তাৰমানে গাড়ী কিনি দিয়া নহয় তাৰমানে গাড়ী লাগে বুলি কৈ আছিল গাড়ী লাগে মানে সি মোকো লাগে তাকো লাগে কিন্তু মই এটা সিদ্ধান্ত কৰি লৈছোঁ যে সি নিজৰ পইচা দি গাড়ী কামাই কৰি গাড়ী লওক সেই পইচা নালাগে ইছলামে মই নোৱাৰোঁ সেই পইচা নালাগে আৰু সেই পইচা নালাগে তাৰমানে নিজে ঘৰৰ ফালৰ পৰা গাড়ী দিয়া নহ'ব নহ'ব কাৰণ কি একবাৰ মই 50,000 টকা দি পেলাই সেই 50,000 টকা সি মাৰফত কৰি দিছে তাৰমানে কি গাড়ী কিনাৰ কাৰণে গাড়ী কিনাৰ কাৰণে এইবাৰ সি গাড়ী নিজে লওক আচ্ছা yes উপায়টি ঐ উপায়টি বুজিছা বৰডেকা হিচাপে বৰডেকাক কৈছোঁ নেকি আচ্ছা পাৰ্টি দিছে দাদাই এই মাজতো পাৰ্টি দিছে আমাক আজি ৰাতিপুৱা মাটি আনি কেনে চাহ খুৱাইছে আমাক দুটাকে মাটি আনি কেনে আমি দাদা বাই বাই ক'লোঁ এতিয়া গুড মৰ্ণিং মোৰ বাচন্তিখন এতিয়া ৰ'দত দিছোঁ বাচন্তিখন নহ'লে ৰাতি হ'লে ষ্টাৰ্ট নহয় ৰাতিপুৱা ভৰিৰ গোৰা বিষ উঠি যায় ষ্টাৰ্ট কৰোঁতে এতিয়া বাচন্তিক ৰ'দত দিছোঁ এতিয়া ৰ'দ আহিলে মানে আমাৰ এইফালৰ পৰা ৰ'দ আহি আছে লাহে লাহে ৰ'দখিনি ভালকৈ উঠি গ'লে বাছ মোৰ বাচন্তি গৰম হ'ব গৰম হোৱাৰ পিছত চেল্ফ মাৰিলে ষ্টাৰ্ট হ'ব